সকলোকে স্মাৰ্ট ষ্টাডিলে স্বাগতম জনাইছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আগন্তুক 2025 বৰ্ষত যিসকল শিক্ষাৰ্থীয়ে HSLC ফাইনেল এক্সাম আৰু HS ছেকেণ্ড ইয়াৰ ফাইনেল এক্সামত অৱতীৰ্ণ হ'ব তোমালোকৰ সকলো ধৰণৰ প্ৰত্যেকটো ছাবজেক্টৰ কমন ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ বিষয়টো তোমালোকৰ যিসকল শিক্ষাৰ্থীয়ে HSLC ফাইনেল এক্সাম দিব তোমালোকৰ অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদৰ প্ৰথমটো চেপ্টাৰ MCQ ইম্পৰ্টেণ্ট আলোচনা কৰা হ'ব বলা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি প্ৰথমটো কুৱেশ্যন আছিল আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ ব্যক্তিজন কোন অপশ্যন এ ফেড্ৰিং ৰাৰ্জেল অপশ্যন বি জৰ্জ হিজম অপশ্যন চি কাৰ্ল ৰিক্টাৰ অপশ্যন ডি আলেকজেণ্ডাৰ ভন হামবোল্ট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জৰ্জ হিজম নেক্সট কুৱেশ্যন সম্পদসমূহক বহলভাৱে প্ৰাকৃতিক মানৱশ্ৰেষ্ঠ আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি অপশ্যন এ জাৰণ প্ৰক্ৰিয়া অপশ্যন বি সৃষ্টি প্ৰক্ৰিয়া অপশ্যন চি এটাও নহয় অপশ্যন ডি ক্ৰিয়া প্ৰক্ৰিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সৃষ্টি প্ৰক্ৰিয়া নেক্সট কুৱেশ্যন যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক বোলা হয় অপশ্যন এ সম্পত্তি অপশ্যন বি সম্পদ অপশ্যন চি পণ্য অপশ্যন ডি এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সম্পত্তি নেক্সট কুৱেশ্যন পৃথিৱীত উপলভ্য সকলোবোৰ সম্পদক মালিকী স্বত্বৰ সম্পদ হিচাপে শ্ৰেণীবিভক্ত কৰিব পাৰি অপশ্যন এ ব্যক্তিগত অপশ্যন বি আন্তৰ্জাতিক অপশ্যন চি জাতীয় অপশ্যন ডি ওপৰৰ আটাইকেইটা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ওপৰৰ আটাইকেইটা নেক্সট কুৱেশ্যন সমগ্ৰ বিশ্বজুৰি প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় অপশ্যন এ 1 জানুৱাৰী তাৰিখে অপশ্যন বি 15 আগষ্ট তাৰিখে অপশ্যন চি 5 জুন তাৰিখে অপশ্যন ডি এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 5 জুন তাৰিখে নেক্সট কুৱেশ্যন তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয় অপশ্যন এ কৃষিকাৰ্য অপশ্যন বি মাছ ধৰা অপশ্যন চি বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান অপশ্যন ডি বনজ বা খনিজ সম্পদ আহৰণ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান নেক্সট কুৱেশ্যন সকলো প্ৰকাৰৰ ঔদ্যোগিক প্ৰতিষ্ঠানৰ কৰ্মীসকলে কোন খণ্ডৰ জীৱিকাৰ অন্তৰ্ভুক্ত এক প্ৰাথমিক খণ্ড বি দ্বিতীয় খণ্ড চি তৃতীয় খণ্ড ডি চতুৰ্থ খণ্ড শুদ্ধ উত্তৰ বি দ্বিতীয় খণ্ড নেক্সট কুৱেশ্যন তলৰ কোনবিধ তৃতীয় শ্ৰেণীৰ বৃত্তি অপশ্যন এ কৃষিকাৰ্য অপশ্যন বি বয়ন কাৰ্য অপশ্যন চি চিকাৰ অপশ্যন ডি বেপাৰ বাণিজ্য ইয়াৰ শুদ্ধ উত্তৰ বেপাৰ বাণিজ্য নেক্সট কুৱেশ্যন তলৰ কোনবিধ দ্বিতীয় বৃত্তিৰ কাম কাজ নহয় এ গোপালন কাৰ্য বি বোৱা কঠা চি ৰেডিমেড কাপোৰ তৈয়াৰী ডি মাছ ধৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মাছ ধৰা নেক্সট কুৱেশ্যন দিল্লী বোম্বাই কলকাতা চেন্নাই আদি মহানগৰীবোৰত তলৰ কোনবিধ বৃত্তিৰ সৰ্বাধিক সুবিধা পোৱা যায় অপশ্যন এ প্ৰাথমিক অপশ্যন বি দ্বিতীয় চি চতুৰ্থক ডি সেৱা কাৰ্য শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চতুৰ্থক নেক্সট কুৱেশ্যন তলৰ কোনবিধ জীৱিকা চতুৰ্থ শ্ৰেণীৰ অন্তৰ্গত অপশ্যন এ গৃহিণী কাৰ্য বা গৃহিণী কৰ্ম অপশ্যন বি কম্পিউটাৰ নিৰ্মাণকাৰী অপশ্যন চি বিশ্ববিদ্যালয়ৰ শিক্ষক অপশ্যন ডি প্ৰকাশক শুদ্ধ উত্তৰটো হৈছে বিশ্ববিদ্যালয়ৰ শিক্ষক নেক্সট কুৱেশ্যন তলৰ কোনবিধ দ্বিতীয় বৃত্তিৰ অন্তৰ্গত অপশ্যন এ শিল্প উৎপাদন প্ৰক্ৰিয়া অপশ্যন বি যাতায়াত অপশ্যন ডি প্ৰচাৰ মাধ্যম অপশ্যন ডি প্ৰশাসন শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শিল্প উৎপাদন প্ৰক্ৰিয়া নেক্সট কুৱেশ্যন তলৰ কোনটো অজীৱীয় সম্পদ অপশ্যন এ বায়ু বি গছ গছনি চি জীৱ জন্তু ডি ভেঁকুৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বায়ু নেক্সট কুৱেশ্যন তলৰ কোনটো বিলুপ্ত প্ৰায় প্ৰাণী অপশ্যন এ এশিঙীয়া ঘৰ অপশ্যন বি নল গাহৰি অপশ্যন ডি অপশ্যন চি জিৰাফ অপশ্যন ডি মেথুন শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নল গাহৰি নেক্সট কুৱেশ্যন IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত নেক্সট প্ৰথম NXO UNDP নেক্সট WWF and 4 UNEP right answer option A UNESCO next question ভূগোল বিষয়টো মূলতঃ দুটা অব্লিক তিনটা শাখাত বিভক্ত শুদ্ধ উত্তৰ দুটা নেক্সট অৰ্থনৈতিক ভূগোল মানৱ ভূগোল
অব্লিক প্ৰাকৃতিক ভূগোল এটা প্ৰধান শাখা শুদ্ধ উত্তৰটো হৈছে মানৱ ভূগোল নেক্সট কৃষিকাৰ্য প্ৰাথমিক অব্লিক দ্বিতীয়ক অব্লিক তৃতীয়ক বৃত্তি শুদ্ধ প্ৰাথমিক বৃত্তি নেক্সট দ্বিতীয়ক বৃত্তি এটা উদাহৰণ হ'ল খনিজ সম্পদ আহৰণ পৰ্যটন শ্ৰেণী উদ্যোগৰ কৰ্মী উত্তৰ শ্ৰেণী উদ্যোগৰ কৰ্মী নেক্সট উদ্ভিদ অব্লিক সোণ অব্লিক ৰাসায়নিক সাৰ এবিধ জৈৱিক সম্পদৰ উদাহৰণ এনচাৰ উদ্ভিদ নেক্সট উদ্ভিদ অব্লিক মাটি অব্লিক পানী হ'ল এটা জীৱীয় সম্পদৰ উদাহৰণ ৰাইট এনচাৰ উদ্ভিদ নেক্সট শিল্প অব্লিক মাছ অব্লিক চৰাই হ'ল এটা অজীৱীয় সম্পদৰ উদাহৰণ কাৰেক্ট এনচাৰ শিল নেক্সট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ অব্লিক উদ্ভিদ সম্পদ অব্লিক নৱীকৰণ সম্পদ শুদ্ধ উত্তৰ জাতীয় সম্পদ নেক্সট স্থানিক সম্পদৰ এটা উদাহৰণ হ'ল কয়লা অব্লিক বায়ু অব্লিক উদ্ভিদ ৰাইট এনচাৰ কয়লা নেক্সট ভাৰতীয় গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছিল 1986 অব্লিক 1987 অব্লিক 1988 ৰাইট এনচাৰ 1986 নেক্সট কুৱেশ্যন বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় 5 জুন অব্লিক 5 জুলাই অব্লিক 5 আগষ্ট তাৰিখে ইয়াৰ ৰাইট আনচাৰ 5 জুলাই তাৰিখে সকলোকে ধন্যবাদ